মেনকা আশা বাইদেউ ফাগুনি আশা বাইদেউ কাম কৰি আছ কেলে দিব লাগে আকৌ কাম কৰিবলৈ হেৰি সিহঁতক আমি কাম কৰিবলৈ নিদিওঁ সিহঁতৰ গাত লেঠা আছে মায়েও নিদিয়ে ময়ো নিদিওঁ এনেকুৱা গাত কাম কৰিলে ভাল তই কেলে নিদিয় আমাৰ আকৌ মায়ে কাম কৰিবলৈ নিদিয়ে নহয় তই কাম কৰিবলৈ মূলত দন হ'ব হয় নি সেইকাৰণে ময়ো নিদিওঁ আৰু মায়ে কৈছে আমি কাম বন নকৰিবি সিহঁতি নকৰে নহয় এইটো চব সমস্তখিনি মই কৰোঁ পিছে আপুনি বহক কিছু নহয় আশা বাইদেউ ব'ল ব'লা মই সিহঁতক মাতি দিছোঁ বাৰু ৰুণু জুনু এই আশা বাইদেউ আহিছে ওলাই আহাচোন বাহিৰলৈ মই বোলো খবৰ এটা লৈ আছো ছোৱালীকেইজনী কি হৈছে বোৱাৰীকেইজনী ভালে আমাৰ বোৱাৰীকেইজন দেখিছা নহয় তাইক কাম কৰিব লগাইছে যে কাম কৰিব দিবি আমাৰ দুজনী এহেঁতিকেইজনী কাম কৰি কৰি হেৰি অটন পৰা মৰিলে তাই অকল 9টা 10টা 11 বজাত শুই উঠে খুব জুইলৈকে ৰাতিপুৱা শুই থাকে এহেঁতিকেইজনী চা 4টা বজাতে উঠি পেলাই চা পেট লৈ পেলাই ফাগুনি চা এইটো সময়ত এহেঁতক কাম কৰিবলৈ দিলে ভাল সেইবোৰ ভুল সিদ্ধান্তবোৰ তই নলবি গম পাৱ নে তাই পিছে কিবা কিবি হোৱা নাই তাই এতিয়া ক'ৰ পৰা ল'ৰা ছোৱালী পাব ঘৰতে বুঢ়ী হৈহে আহিছে হলেও পাই কিবা এটা চিন্তা কৰিবিচোন এইবোৰ নাই এইবোৰ বাদিহে এইবোৰ বংশতে তেনেকুৱা হেল্ল' তই কোনফালে গলিনো হয় নি মই আজি ডিউটিলৈ যাব নোৱাৰো নেকি পাই আজি ঘৰত কাম কেইটামান আছে মুধৰ ঘৰ খবৰটো লৈ আহিবিচোন হেৰি নতুন বোৱাৰীজনী হ'ব দে সি চা মোৰ সেইটো সময়ত কাম বন কৰিবলৈ দিলে ভাল গম পাই নাই সিহঁতক কাম কৰিবলৈ দিবি তাইক নিদিবি বাইদেউ কাম কৰো আমি ময়ে নিদো গম পাৱ নে হেৰিকেইজনীয়ে চা ইমান কাম বন কৰি মৰে তাই একদম খুব জুই শুই থাকে এনেকুৱা ভুল সিদ্ধান্তত পাছত চাবি বা ল'ৰা ছোৱালী কিবা হ'বগে নহয় কৰক এহেঁতিও কৰক তিনিজনীয়ে সমানে কৰ লাগি ভাগি সেইটো আকৌ তাই নেমানে তাই অকল একদম এহেঁতি কাম কৰি মৰিব তাই সেই 10টা 11টা বজাত শুই উঠিব সেইটো বাদ দে এতিয়া এই পৰহিলে পঠিয়াই দিবিছে মাতালে পঠিয়াম বেজীকেইটা আছে নহয় মই যাওঁ দেই দেৰি নকওঁ মোৰ গোটেই চিন্তাই গোটেই ব্ৰেইনটো একদম খেলি মেলি কৰি পেলালে সঁচাকে কিনো হব এই ঘৰখন যি বুলি ভাবিছিলো সেয়া অকণো নহল তুমি আহিবা কেছটো ভালেই বাৰু বেয়া নহয় বাইদেউ মই বেছি নকওঁ যাওঁগে সি কি বুলি কয় ৰিপৰ্টটো ভালেই আহিছে গম পাই না আপোনাৰ এই বোৱাৰীজনী সন্তান সম্ভৱা হৈছে চিন্তা কৰি নাথাকিব ইমান আজিকালি আপোনাৰ সি নহয় এই বোৱাৰীজনী বৰ কিবা ধৰণৰ কৰে মোৰ এতিয়াহে জিঅটো আহিছে সেইবোৰ বাদ দিয়কচোন আপোনাৰ এইফালে সুখল হব কি হৈ দিছে দেখোন ৰূপ মই বেলেগ দেখিছো ইমান মৰম কৰিলো গম পাৱ নে সেইকেইজনী ৰূপ কেনেকুৱা ধাৰণ কৰিলে ঘৰৰ পৰা আহোগে মই টনৰ পৰা সুধি আহক নবৈ একেলগে যাম ৰ'বা গৈছো দেখিলি ফাগুনি দেখিলি বোৱাৰী ভাল ভালকে মূৰৰ ওপৰত খাইলি এতিয়া লাষ্টত তোক বোৱাৰীয়ে মই একদম ইমান মৰম কৰিছিলো মই দেখিবই নোৱাৰা হৈছিলো এতিয়া সেইজনী মোৰ মুখৰ আগত জিন্স পেণ্ট পিন্ধি স্পৰ্টিং পিন্ধি যাব পৰা হ'ল দেখিলি মই যাওঁ দেই মোক আৰু চাপতে মোক আলাঠানি নকৰিলে হয় আৰু এইকে মই একদম লখিমী বোৱাৰী বুলি ভাবিম আৰু এই যিমানহে অত্যাচাৰ কৰিলো মই সেইক আৰু আজিৰ পৰা মই একদম লখিমী বোৱাৰী বুলি ভাবিছো আৰু এইকেইজনীক মই নেভাবো এইকেইজনীক অতৰ দিনৰ পৰা মৰম চেনেহ কৰি পেলাই একো লাভ নহল এইকেইজনীয়ে মোৰ মূৰতে একদম ডাঙৰ বোৱাৰী পালো বহুত ভাল লাগিছে গম পোৱা নে তোমাক মই যিমানহে অত্যাচাৰ কৰিলো অকণো বেয়া নাপাবা দেই নাপাওঁ দিয়ক মোৰ আজি বহুত ভাল লাগিছে ইমান তোমাক 17 দিনৰ পৰা 18 দিনখনৰ পৰা মই তোমাক দেখিবই নোৱাৰা হলো আমাৰ এইকেইজনীক মই ইমান মৰম চেনেহ কৰিলো এইকেইজনীয়ে মোৰ মুখৰ আগত আজি জিন্স পেণ্ট স্পৰ্টিং পিন্ধি যাব পৰা হ'ল এইকেইজনীয়ে মোৰ মূৰটো খালে এইকেইজনীয়ে তাকেহে ইহঁতি কেইজনীয়ে তেনেকুৱা কৰিব নালাগিছিলে ইমান আমাৰ গোটেই ঘৰখনৰ মান সন্মান সকলোবিলাক শেষ কৰিলে আৰু সঁচাকে দেই মোৰ একদম এতিয়া গাঁৱত ওলাবলৈকে লাজ লগা হ'ল আৰু মই তোমাক একদম লখিমী বোৱাৰী বুলি ভাবিছো আৰু আজিৰ পৰা দুইজনী আমি জীয়েক হৈ থাকিম আপোনাৰ হ'ব বোৱাৰী উঠা